জোনাইলৈ গৌৰৱ কঢ়িয়াই আনিছে চিমেণ্ট চাপৰিৰ এগৰাকী কিশোৰীয়ে। লিম্বু মহাসভা উদ্যোগত বিগত 15 ডিচেম্বৰত মুৰকং চেলেক মিচিং কৃষ্টি ভৱন জোনাইত অনুষ্ঠিত চাচক টং নামৰ বিশেষ আকৰ্ষণ মিছ লিম্বু আছাম 2024 প্ৰতিযোগিতাৰ বিজয়ী মুকুট লাভ কৰিছে চিমেণ্ট চাপৰিৰ ৰশ্মি লিম্বুৱে। এই প্ৰতিযোগিতাত ৰশ্মি লিম্বুৱে নিজৰ অসাধাৰণ প্ৰতিভা, সাংস্কৃতিক প্ৰতিনিধিত্ব আৰু শৃংগাৰত প্ৰকাশ কৰা উৎকৃষ্ট প্ৰদৰ্শনেৰে সকলোৰে মন জিনিবলৈ সক্ষম হয়। মুকুট বিজয়ী হিচাপে তেওঁ এই জয় সৌন্দৰ্যৰ লগত উদ্দেশ্যৰ এক মিশ্ৰণ হিচাপে বিবেচিত হোৱাৰ লগতে লিম্বুৰ পৰম্পৰা তথা সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰচাৰত দিগন্ত মুকলি কৰাৰ এক দৃষ্টান্ত স্থাপন কৰিছে। ৰশ্মি লিম্বুৰ এনে সফলতাই চিমেণ্ট চাপৰিবাসী তথা সমগ্ৰ জোনাই অঞ্চলৰ মানুহৰ মাজত গৌৰৱ অনুভৱ জাগ্ৰত কৰিছে। তেওঁৰ এই সাফল্যত অঞ্চলটোত আনন্দৰ পৰিৱেশ বিৰাজমান হৈছে। পিতৃ মাতৃৰ লগতে পৰিয়ালৰ লোক আৰু সমগ্ৰ অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে। ৰশ্মি লিম্বুৰ এই বিজয় লিম্বু জনগোষ্ঠীৰ সাংস্কৃতিক গৌৰৱ বহন কৰাৰ লগতে নতুন প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ উঠিছে। তেওঁ আগন্তুক জীৱন যাত্ৰাটো সফলতাৰ সোপান বুলি আশা প্ৰকাশ কৰিছে সকলোৱে। নমস্কাৰ, মোৰ নাম ৰশ্মি ঠগলেন। মই 9th ষ্টেণ্ডাৰ্ডৰ ষ্টুডেণ্ট আৰু মোৰ স্কুল হ'ল ডন বস্কো চিলাপথাৰ আৰু মোৰ মাতৃৰ নাম হ'ল বিনুমাই লিম্বু আৰু মোৰ পিতৃৰ নাম হ'ল হৰকা বাহাদুৰ লিম্বু। মই মিছ লিম্বু আছাম 2024 এইটো মুৰকং চেলেক। মই এইটো 14th আৰু 15th ডিচেম্বৰ 2024 বহুত ভাল এক্সপিৰিয়েঞ্চ। আৰু দৰ্শকসকলক ক'ব বিচাৰোঁ, আপুনি তাৰ কনফিডেণ্ট আৰু এবিলিটি আছে, আপুনি বাহিৰত ওলাই চাব, বেলেগক কম্পেয়াৰ কৰিব নালাগে, আপুনি নিজৰ লগতে কম্পেয়াৰ কৰি থাকিব। নহয়, একো অসুবিধাটো হোৱা নাই। মোৰতো পঢ়াটো এনেও ভাল আছিলে। অকণমান মই আগতে প্ৰিপেয়াৰ কৰি থৈছিলোঁ এক্সামৰ কাৰণেতো, সেইকাৰণে এক্সামৰ ওচৰতো এনেকা একো কষ্ট হোৱা নাই। মইতো কাপোৰবিলাকতো আগতে মা দেউতাৰ লগতে এইটো দি পঠাইছিলোঁ আৰু মই ট্ৰেইনতে অহা যোৱা কৰোঁ এনেও। আৰু এক্সাম আছিলে আৰু এক্সামৰ পৰা ডাইৰেক্ট তাতে জোনাইতে গৈ পালোঁ। মই বেছি দিন নহয়, দুই দিনমান আগৰ পৰা। মই মোৰ লগৰীয়া আৰু দৰ্শকবিলাকক এইটোৱে ক'ব বিচাৰোঁ যে আপুনি কেইটা হাৰ নামানিব। বেলেগৰ এক্সপিৰিয়েঞ্চ আছে, আমাৰ লগত নাই এনেকা বুলি কেতিয়াও নাভাবিব। আপোনাৰ লগত আপুনি যিমান কম টাইমত আপুনি কৰিব পাৰে মানে আপোনাৰ লগত ভাল। আপুনি বেছি টাইম আগৰ পৰা কৰিলেতো আৰুৱে ভাল, কিন্তু আপুনি হাৰ নামানিব। এইটো কি বেলেগে মোৰ পৰা ভাল কৰিব বুলি আপুনি নিজৰ লগতে কম্পিট কৰিব। ভৱিষ্যতৰ পৰিকল্পনা হ'ল চিভিল চাৰ্ভেণ্ট। নমস্কাৰ, মোৰ নাম অনুজ লিম্বু। মই ধেমাজি জিলাৰ চিমেণ্ট চাপৰিত বাস কৰোঁ। মোৰ ছোৱালীজনীয়ে যোৱা 15 ডিচেম্বৰ তাৰিখে আমাৰ লিম্বু মহাসভা অসমে জোনাইত চাচক টং নাম এখন নখোৱা উৎসৱ পাতিছিলে। এই উৎসৱত মোৰ ছোৱালীজনীয়ে বিউটি কণ্টেষ্টত মিছ লিম্বু বিউটি কণ্টেষ্টত ভাগ লৈছিলে। ভাগ লোৱাত মোৰ ছোৱালীজনীয়ে প্ৰথম স্থান পাইছে। ইয়াৰ বাবে মই অতি সুখী। মই ভাবোঁ মোৰ ছোৱালীজনীৰ আগতো এনেকুৱা ভাল কৰি যাওক, সেই কৈ মই মোৰ বক্তব্য। মোৰ অনুভৱ, মই ভবাই নাছিলোঁ মোৰ ছোৱালীজনীয়ে প্ৰথম স্থান পাব বুলি। মোক কৈছিলে দেউতা মই পাৰ্টিচিপেট কৰিম বুলি। মই হ'লেও এক্সাম চলি আছিলে ছোৱালীজনীৰ, সেইকাৰণে মই ভবা নাছিলোঁ এই যে মিছ লিম্বু কৰক বুলি। মই ভাবোঁ পঢ়া লিখাত সৰু হৈ আছে, পঢ়া লিখাতে ধ্যান দিয়ক বুলি। কিন্তু মই যেতিয়া ৰিজাল্টখন দেখা পালোঁ, মই নথৈ বহুত আনন্দ। মই আশা কৰোঁ সকলো অসমবাসী ৰাইজে আশীৰ্বাদ দিয়ে আৰু মোৰ ছোৱালীজনীক ইয়াতকৈ আৰু আগত যাবলৈ কাৰণে আশীৰ্বাদ দি ছোৱালীজনীৰ উজ্জ্বল ভৱিষ্যত কৰে বুলি আশা কৰোঁ।